গতিকে এনেকুৱা এসাঁজ ঠাণ্ডা দিনত খাব আপোনালোকে, খাই কমেণ্ট কৰি পকা জলফাই একদম জিভাৰ পানী পৰি গৈছে আৰু দেই, সামৰিব পৰা নাই জিভাৰ পানী, কি যে হ'ব। কবি মাজেদি নাযাবি সেইফালে ভালকৈ নমস্কাৰ সকলোলৈ, ভালে আছে চাগে আপোনালোক সকলো, ময়ো ভালে আছোঁ। ঠাণ্ডা দিনত মোৰ চবতকৈ এটা প্ৰিয় আৰু একদম চিম্পুল খাদ্য হ'ল মচুৰ দালিৰ লগত পোৰা বেঙেনাৰ পিটিকা আৰু লগতে পকা জলফাইৰ পিটিকা। খুবেই মোৰ প্ৰিয় এই বস্তুটো, গতিকে মই এইটো ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ নকৰি নোৱাৰিলোঁ। যিহেতু ঘৰতে ধনিয়া পাত হৈছে, কেঁচা জলকীয়া হৈছে, ওলকবি হৈছে, আজি ৰাতিপুৱা এইবিলাক ছিঙিলোঁ। আৰু বেঙেনা অৱশ্যে ঘৰৰ নহয়, বেঙেনা কিনি আনিছোঁ। আৰু দালিত ওলকবি দিছোঁ আৰু বেঙেনাৰ পিটিকাখন বনাইছোঁ আৰু পকা জলফাইৰ পিটিকা। জলফাই চব ছিজনত পোৱা নাযায়, গতিকে এইটো ছিজনতে যে জলফাই পাইছোঁ। আৰু মানে এই ৰেচিপিটো মই ঠাণ্ডা দিনত প্ৰায়ে খাই থাকোঁ, তাৰমানে জলফাই আৰু বেঙেনা এই পিটিকা একেলগে নহয়, বেলেগ বেলেগকৈ পিটিকি দুখন পিটিকা, এখন জলফাইৰ এখন বেঙেনাৰ পিটিকা। আহক চাওঁ ৰেচিপিটো, মানে কওঁতেই মোৰ জিভাৰ পৰা পানী ওলাই গৈছে পকা জলফাই বুলি কওঁতেই। গতিকে আহক চাওঁ ৰেচিপিটো আপোনালোকৰ লগত একেলগে। ধুনীয়া যে উহাই দিছোঁ, বৰ ধুনীয়া নহয়। এই বেঙেনা পিটিকা বনাই ধুনীয়া দি দিবাচোন। বেঙেনা পুৰিম, ইমান ধুনীয়া হৈছে ধুনীয়াখিনি। কিবা পাচলি বহুত ধুনীয়া হৈছে একদম, কবি চবি। এবাৰ এখন মেলাত গৈছিলোঁ, মেলাত মানে হঠাৎ এই জালনাখন দেখিলোঁ, কিন্তু আনো নানোকৈ মই জালনাখন লৈ আহিলোঁ। জালনাখন ইমান ভাল লাগে এতিয়া ব্যৱহাৰ কৰি, প্ৰায় 10 বছৰমান হৈছে ব্যৱহাৰ কৰি। ইয়াৰ মানে তাঁৰবিলাক ছিগি যোৱা নাই, আৰু বেঙেনা বিলাহী মাছ চাছ পুৰিবৰ কাৰণে খুব ভাল। আৰু মানে বেঙেনা চেঙেনা পুৰিলে তাৰ পানীটো মানে গেছত পৰি নাযায়, খুব ধুনীয়া। মানে আপোনালোকেও পালে লৈ আহিবচোন। আৰু গেছত দিয়াৰ লগে লগে 1 ছেকেণ্ডত তাৰমানে ৰঙা হৈ যায়, দেখিছেনে কেনেকৈ ৰঙা হৈ গৈছে হেৰিখন, জালনাখন। আৰু পুৰিলেও খুব সোনকালে পুৰা যায়, আৰু মানে ছাইডটো গৰম নহয়, আপুনি চুই দিব পাৰে। জুই জ্বলি থাকিলেও মানে অলপ গৰম হয় জাষ্ট, আৰু জুই বন্ধ কৰাৰ লগে লগে চেঁচা হৈ যায় মানে। এতিয়া মই বেঙেনা চেঙেনা ইয়াতে পুৰোঁ। আজি ভাত সাজৰ মানে মেইন বস্তুটোৱে হ'ল বেঙেনা পোৰা আৰু জলফাই পিটিকা। গতিকে বেঙেনাটো পুৰিছোঁ, আৰু এয়া পুৰি তাৰ ছাল তাল গুচাই লৈছোঁ ধুনীয়াকৈ। মই আপোনালোকক জালনাখন দেখালোঁ, কাৰণ জালনাখন আপোনালোকে কেতিয়াবা পালে লৈ আহিবৰ কাৰণে দেখাই দিছোঁ, সেইকাৰণে দেখালোঁ। আৰু দামো বৰ বেছি নহয়, 100 টকা দি পেলাই মই আনিছিলোঁ আজি 10 বছৰমানৰ আগতে, তেনেকুৱাহে। এতিয়া বেঙেনাটোৰে হেৰি গুচাইছোঁ, তাতে অকণমান আদা কাটি দিছোঁ আৰু ধনিয়া পাত দিছোঁ। জলকীয়া তেনেকৈ নিদিওঁ বাৰু, আমাৰ সকলোৱে জলকীয়া নাখায়। আৰু মিঠাতেলটো অকণমান বেছিকৈ দিব লাগে, কেঁচা মিঠাতেলটো, তেতিয়া বেঙেনা পিটিকাখন খুব ধুনীয়া হয় খাবলৈ। আৰু জোখমতে নিমখ দিব আপোনালোকে কিমান খায়। হৈ গ'ল আৰু বেঙেনাৰ পিটিকা। এতিয়া জলফাইকেইটা, পকা জলফাই চাওকচোন কেনেকৈ একদম মানে জিভাৰ পানী পৰি গৈছে, কেনেকৈ চুলেই মানে একদম হেৰি গৈছে, কোমল হৈ গৈছে, ইমান ধুনীয়া মানে জলফাইকেইটা। অকণমান কেঁচা তেলটো বেছিকৈ দিব লাগে আৰু নিমখ দিব লাগে, একো দিব নালাগে বেলেগ। কোনোবাই যদি জলকীয়া খায় অকণমান জলকীয়া দিব পাৰে, কিন্তু এনেই আৰু জলকীয়াটো দিলেও ভালে লাগে। মানে মই কথাই ক'ব পৰা নাই, একদম মানে জিভাৰ পানী পৰি গৈছে জলফাইখিনি দেখি, এনেকুৱা আৰু। জলফাইকেইটা পিটিকি দিওঁতে যে এনেকুৱা এটা শব্দ হৈছে, শব্দটো বেছি ভাল লাগি গৈছে একদম, মানে ইমান ধুনীয়া শব্দ, শুনাই নাই কেতিয়াও। এয়া আৰু এইফালে ওলকবি আৰু গাঁৱলীয়া মচুৰ তিয়াই থৈ দিছোঁ, ওলকবিৰ লগত দালিখন বনাওঁ এতিয়া। খালি তেলত মিঠি গুটি দিছোঁ, এইটো এটা বেলেগ টেষ্ট। এয়া দালিখন, এয়া ওলকবিখিনি কিন্তু মই প্ৰেছাৰ কুকাৰত বেলেগকৈ বইল কৰি লৈছোঁ, কাৰণ দালিখিনি, মচুৰ দালিখিনি খুব কোমল যে, গাঁৱলীয়া দালিটো পটককৈ সিজি যায়। গতিকে মই ওলকবিখিনি বেলেগে প্ৰেছাৰ কুকাৰত 2টা চিটি মাৰি লৈছোঁ, তেতিয়া সিজিছে। এয়া হৈ গ'ল আৰু দালিখিনি এনেকৈ আৰু ডাঠকৈ বনাইছোঁ দালিখিনি। ইয়াতে ধনিয়া কাটি দিম, এইটো এটা বেলেগ টেষ্ট আৰু, মানে খুব ভাল লাগে গাঁৱলীয়া মচুৰটো। সেনেকৈ ওলকবি দি খাই, ধনিয়া দি খাই এনেকুৱা দিনত
খুব ভাল লাগে। আমি মানে এইটো খাওঁৱেই আৰু বিচাৰি বিচাৰি হ'লেও আনো, গাঁৱলীয়া মচুটো আনি এনেকৈ এসাঁজ খাওঁ। এয়া হৈ গ'ল। খুব ধুনীয়া এটা গোন্ধ ওলাইছে। মিঠি গুটিৰ গোন্ধটোতো জানেই কেনেকুৱা ধুনীয়া গোন্ধ। এতিয়া ইখেতো আহি পাইছেহি, খতম কৰিছে নহয়, আহি পাইছে চাগে আৰু দেই। আহিলা? কি আনিছা? চাওঁ। এইটো গ্ৰীণ টি, এইটো হ'ল ক'লা নিমখ ফ্লেক্সন, এইটো তোমাৰ আকৌ গ্লিচাৰিন, এইটো লিপটন গ্ৰীণ টি, গ্ৰীণ টি, আপেল আপেল, এইটো কি? এইটো হেৰি নহৰু আৰু হেৰি নহৰু আছিলে, হ'ব এইকেইটা আনিছোঁ। হ'ব দিয়া ব'লা। আহা এয়াই আৰু কথাতে কয় নহয় বোলে, মাকে চাই মুখলৈ, ঘৈণীয়েকে চাই হাতলৈ। প্ৰথমতে কি আনিছা সেইটোহে চাই লৈছোঁ নে? নালাগে ৰ'বা, মই বেলেগ এটা বস্তু বনাই লওঁ। কি বস্তু বনোৱা আকৌ? কিনো বস্তু বনোৱা? মাছ পিটিকা কৰোঁ। আৰু পিটিকা, বেঙেনা পিটিকা, মাছ পিটিকা। বহু বছৰ খোৱা নাই তোমাৰ খাই মাছ পুৰি। কাৱৈ মাছ পুৰি খাবা? আজি মই কিন্তু খাই পোৱা নাই দেই কেতিয়াও কাৱৈ মাছ পুৰি। গৰৈ মাছ পুৰি খাই পাইছোঁ, কিন্তু কাৱৈ মাছ পুৰি খাই পোৱা নাই। পুৰিছা নেকি? এই কাৱৈ মাছ পুৰিছে, দিয়াচোন কেনেকৈ, আজি প্ৰথম খাম। আগত জলপানৰ লগত খুব খালোঁ এইটো আমি, আঢ়ৈ চাউলৰ জলপান। মৰিগাঁৱৰ মানুহে খায় মাছ পুৰি পেলাই আঢ়ৈ চাউলৰ জলপানৰ লগত খায়। এয়া কাৱৈ মাছকেইটা পুৰি হৈ গ'ল, সেই ছাইটো গুচাইছে আৰু ইয়াতে অকণমান কলাখাৰ দিব, তাৰপিছত অকণমান ধনিয়া আৰু কেঁচা জলকীয়া অকণমান দিলে দিব পাৰে আপোনালোকে, আকৌ অকণমান পিঁয়াজ কাটি দিব পাৰে, আৰু নিমখ আৰু জোখমতে তেল, হৈ গ'ল আৰু এইখনেই পিটিকা আৰু কাৱৈ মাছৰ পিটিকা। মই অৱশ্যে খাই পোৱা নাই, এখেতে কোৱাৰ কাৰণেহে মই কৈছোঁ। মই নাজানো কেনেকৈ হেৰি কৰে, এখেতক সুধি লৈছোঁ আৰু। 1 2 3 ষ্টাৰ্ট। এয়া হ'ল গাঁৱলীয়া মচুৰ দালি, এইটো বেঙেনাৰ পিটিকা, এইটো হ'ল কাৱৈ মাছৰ পিটিকা, পোৰা কাৱৈ মাছৰ পিটিকা, এইটো হ'ল পকা জলফাই পিটিকা, আৰু এইটো তিয়ঁহৰ চাটনি, আৰু এইটো কেঁচা জলকীয়া লৈছোঁ। মই খাওঁ, এখেতে নাখায়, সেইকাৰণে তেখেতৰ তাত দিয়া নাই। এতিয়া খাওঁ আৰু আজি পিটিকাৰ ৰাজ, গোটেই পিটিকা ভাত আজি, মানে জিভাৰ পৰা পানী পৰি আছে আৰু পিটিকাখিনি দেখি, বিশেষকৈ পকা জলফাই পিটিকাখিনি দেখি। ধুনীয়া হৈছে নে? মজা লাগিছে। এবিধ এবিধকৈ পিটিকা শেষ কৰি যাব লাগিব। ওলকবি দিছা নেকি? দি পিনে 4টামান লৈ গৈছে। কাৱৈ মাছৰ পিটিকাখন ইমান ধুনীয়া হৈছে নহয়, পোৰা কাৱৈ মাছৰ পিটিকা। আপোনালোকেও খাবচোন, খুব টেষ্টি। কি দিছোঁ জানা তাত? অকণমান কলাখাৰ দিছোঁ। বহুত ধুনীয়া হৈছে। কাৰেণ্টটো বাচিব লাগে। পকা জলফাই, পকা জলফাই পিটিকাখনতো আৰু ক'বই নালাগে। কেঁচা তেল অকণমান বেছিকৈ দিব লাগে পকা জলফাইত। এনেকুৱা দিনত খালেহে আৰু তাতে বিৰাট ভাল পাব দেই জলফাই পিটিকা। এতিয়া ভাত খাই উঠিলোঁ। আপোনালোকেও পাৰিলে ঠাণ্ডা দিনত এনেদৰে সুবিধা পালে খাবচোন। পকা জলফাইৰ পিটিকা, তাৰপিছত বেঙেনাৰ পিটিকা,
আৰু কাৱৈ মাছৰ পিটিকাখনো লগ লাগিলে, খুব ধুনীয়া লাগিল কাৱৈ মাছৰ পিটিকাখন খাই। মই অৱশ্যে আজিহে খাই পাইছোঁ কাৱৈ মাছৰ পিটিকা, খুব ভাল লাগিলে। আৰু গাঁৱলীয়া মচু, তাতে দিলোঁ ঘৰৰ ওলকবি, সেয়া দি পেলাই মচুৰ দালিখন বনালোঁ, গাঁৱলীয়া মচু। মানে ইমান ভাল লাগিল, ইমান তৃপ্তি লাগিল ভাতকেইটা খাই। আৰু যদি আপোনালোকৰ ঘৰত জুই ধৰা সুবিধা আছে, জুই ধৰি বেঙেনা পুৰিব, তেতিয়া বেঙেনাৰ এটা বেলেগ ধৰণৰ গোন্ধ আহে, সেই গোন্ধটো খুবেই ভাল লাগে, জুইৰ গোন্ধ। মই যিহেতু জুই ধৰা আজি নহ'ল, গতিকে গেছতে পুৰিলোঁ। ময়ো কেতিয়াবা জুই ধৰি পুৰি খাওঁ ঠাণ্ডা দিনত, গতিকে এনেকুৱা এসাঁজ ঠাণ্ডা দিনত খাব আপোনালোকে, খাই কমেণ্ট কৰি জনাব কেনে পালে। আজিৰ ভিডিঅ'টো ইমানেই। সকলোলৈকে নমস্কাৰ আৰু সকলো ভালে থাকক।